নমস্কাৰ আৰ্ট ফেমিলি আজি আকৌ আগৰ ভিডিঅ'টো দৰে এখন ৱাল পেইণ্টিং কৰিবলৈ যাম মানে এখন স্কুলতে কৰিবলৈ যাম আজি ভিডিঅ'টো চাই থাকক আপোনালোকে আজি অকণমান বেছিকৈ আপোনালোক ডিটেইলছত দেখাবলৈ চেষ্টা কৰিম ইয়াৰ আগৰ ভিডিঅ'টো ইমান এটা মই ডিটেইলছত দিবলৈ নোৱাৰিলোঁ মানে ভয়েস অভাৰ কৈখিনি কিছুমান দিব লগা হ'ল আজি চাওঁ আপোনালোকক ধুনীয়াকৈ ক্লিয়াৰকৈ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম কিমানখিনি কৰিছোঁ কি সকলো কভাৰ কৰিবলৈ চেষ্টা কৰিম কাৰণ ইয়াৰ আগৰ ভিডিঅ'টো মানে সকলোখিনি কভাৰ কৰিবলৈ পৰা নাছিলোঁ তো চাই থাকক ভিডিঅ'টো সকলোখিনি দেখাই আছোঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজি একেবাৰে ছুটি হ'ব মাত্ৰ 3 মিনিট কিমান ছেকেণ্ডহে হৈছে ছুটি ভিডিঅ' মানে ছবি আঁকি থাকোঁতে ভিডিঅ' ক্লিপ ল'বলৈ থাকি গ'ল চাওক আপোনালোকে আজি এই ছুটি ভিডিঅ'টো তো স্কুলখনত পাই গ'লোহি এখনতে কৰিম আপোনালোকক সকলোখিনি দেখাম এইফালে ছাৰ আছে তাৰ পৰিৱেশটো দেখাই দিছোঁ এইটো আউটলাইন কৰি কমপ্লিট হৈ গ'ল এতিয়া ইয়াত কালাৰ কৰিব লাগিব কৰি আছোঁ এইটো বৰ্তমান কমপ্লিট কৰি দিলোঁ চাবোনেৰে হাত ধোৱাৰ আৰু মানে হেণ্ড ৱাছ কৰি থকা এইটো তাৰ ওপৰতে বনোৱা হৈছে আৰু এইফালে এইবিলাক লিখি আছে ৰাষ্ট্ৰীয় সংগীত তাৰ ওপৰত লিখি আছে আমি আচলতে এইবিলাক ছবি আঁকি আছোঁ L.P স্কুলত আৰু আপোনালোকে দেখিছে ছাৰে ইয়াত লিখিছে মোৰ আপোনাৰ এক জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত এই সকলোবিলাক লিখিছে যাতে ছাত্ৰ ছাত্ৰীসকলে ৱালতে চাই পঢ়িব পাৰে মুখস্থ কৰিব পাৰে সেইকাৰণে L.P স্কুলবিলাক বা অংগনবাদী স্কুলবিলাকত এইবিলাক লিখা থাকে এইফালে ইয়াত আউটলাইনটো বনোৱা হৈছে ইয়াত ভূমিকম্পৰ ওপৰত বনোৱা হৈছে ছাৰে ইয়াত আউটলাইনটো ফাৰ্ষ্ট বনাই লৈছে তাৰপিছত কৰিব বাকীখিনি এতিয়া আকৌ বনাম এই ইয়াত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা ইয়াৰ আগৰ ভিডিঅ' যিটো বনাইছিলোঁ সেইটোৱে বনাম অকণমান মডিফাই কৰিবলৈ চেষ্টা কৰিম ছোৱালীজনী যিহেতু অকণমান মডিফাই কৰিছোঁৱে বাকীখিনি চাওঁ কালাৰৰ ওপৰত কি কৰিব পাৰোঁ আপোনালোকে চাই থাকক সকলোখিনি দেখিব ফাইনেলি মোৰ এই কাৰ্টুন কেইটা কমপ্লিট হ'ল ছ'চিয়েল ডিষ্টেঞ্চৰ আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব এইকেইটা কেনেকুৱা লাগিছে পোৱালিকেইটা বাহিৰৰ এইকেইটা বস্তু হৈ গ'ল আৰু এতিয়া অকণমান ভিতৰত আহোঁ ভিতৰত এইখন ৱাল একেবাৰে খালী আছে আৰু ইয়াত কৰিব লাগিব এইফালে জোখমাখ হৈ আছে কি বনাওঁ চাই থাকক এইখন ৱাল বহুত খালী আছে এইফালে ছাৰে লিখি আছে আৰু আমি এখন গধূলিলৈকে কমপ্লিট কৰিব লাগিব আৰু মই এইফালে কৰি আছোঁ কেইডালমান পেঞ্চিল সেইকাৰণে ক্লিপ ল'বলৈ বহুত থাকি গ'ল কাম বহুত বেছি এতিয়া এইফালে কেইডালমান পেঞ্চিল বনাই আছোঁ ইয়াত কিবা লিখিব লাগিব ছাৰ কি লিখিব ইয়াত লিখা হ'ব সংখ্যা পুনৰ এটা ভাগ আছিলে য'ত নেকি এটা পেঞ্চিল আকাৰে বুজাই দিয়া হ'ব ছাত্ৰ ছাত্ৰীক হেৰি মানে নেউটাৰ ইয়াত নেউটাৰ অলপ লিখা হ'ব পেঞ্চিলডালত ধুনীয়াকৈ দেখিবলৈ খুব ধুনীয়া লাগিছে আৰু এইফালে এতিয়া মহৎ লোকৰ কাৰণে লিখি আছে আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিব লাগিব কাৰণ ইয়াত সময় লাগিব আন্ধাৰ হৈ যাব আৰু আন্ধাৰলৈকে ভিডিঅ' যদি বনাওঁ আপোনালোকক কি কৰিলোঁ কি সকলো দেখাব নোৱাৰিম সেইকাৰণে লাষ্টত একেবাৰে দেখাই দিওঁ এতিয়ালৈকে যিমানখিনি কৰিলোঁ পিছৰখিনিতো দেখাব নোৱাৰিম যিহেতু আন্ধাৰ হৈ যাব চাই লওক আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আপোনালোকে আপোনালোকৰ কমেণ্ট কৰিবলৈ নাপাহৰিব যদি নতুনকৈ আহিছে চেনেলটো ভিজিট কৰিব টাটা বাই বাই নতুন ভিডিঅ'ত লগ পাম